হেল্ল' নমস্কাৰ সকলোকে আৰু আজি আকৌ এবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ লগতে মোৰ ফেচবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই ক'তো নাযাওঁ মানে বিয়া সভা একো নাই একেবাৰে এইটো মানে এটা ঘৰুৱা ভ্লগ ঘৰৰে গোটেইখিনি মানে কিবা কিবি আপোনালোকক দেখুৱাম মানে একো প্লেনিঙো কৰা নাই মানে আজি হঠাৎ মই এই ভিডিঅ'টো বনাব লৈছোঁ মানে যোৱাকালি আছিল 23 তাৰিখ আৰু যোৱা বছৰ 23 তাৰিখ মানে 23 ফেব্ৰুৱাৰীত মই মোৰ ইউটিউব চেনেলটোত প্ৰথমটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈ সৰু সুৰাকৈ কিবা কিবি আপোনালোকক দেখুৱাই আছোঁ বাকী আজিৰ এই ভিডিঅ'টোত মই মোৰ অকণমান মনৰ কথা ক'ম মানে আজিৰ এই ভিডিঅ'টোৰ মেইন উদ্দেশ্যটোৱে হ'ল যে মানে মই কিয় ইউটিউব চেনেল এটা খুলিলোঁ মানে কেতিয়া এইবিলাক কথা ভাবিলোঁ সেয়াই আৰু অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মই এতিয়া হৈছে ফাগুনৰ মাহ এইফালে প্ৰকাণ্ড ৰ'দ মানে বাহিৰত আহিলে এনেকুৱা গৰম লাগে আৰু ভিতৰত পিছে বহুত ঠাণ্ডা আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ময়ো নাজানো পিছে আজিৰ ভিডিঅ'টোত বা মই কি দেখাব পাৰোঁ আপোনালোকক কি ভাবিলোঁ আৰু যে আপোনালোকক অকণমান মই মনৰ কথাখিনি কওঁ তো চাই থাকিব আৰু আজিলৈতো আপোনালোকক মই মোৰ পৰিচয়টো ভালদৰে দিয়াই নাই তাৰ বাবে ভাবিলোঁ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক মই মোৰ পৰিচয়টোও দি লওঁ নমস্কাৰ মোৰ নাম তৰালী দাস আৰু মোৰ ঘৰ হ'ল ছয়গাঁও দলৈপাৰাত আৰু বৰ্তমান মই এটা পদত আছোঁ যিটো পদক আমাৰ ফালে কয় যে বেকাৰ সন্থাৰ সভাপতি মানে বৰ্তমান মই বেকাৰ আৰু বেকাৰ মানে ঘৰৰ কাম কৰোঁ কিবা কিবি সেইটো বাৰু বেকাৰ নহয় মানে যোৱা বছৰ মোৰ ডিগ্ৰী কমপ্লিট হ'ল আৰু এতিয়ালৈ মই তেনেকুৱা একো পঢ়া পাতি মানে কৰা নাই বেলেগ আৰু চ' কৰিম লাহে লাহে তো এতিয়া মানে আপোনালোকৰ বাবে ইউটিউবত ভিডিঅ' বনাওঁ কিবা কিবি অকণমান ৰেচিপি দিওঁ যি এটা দুটা মই মানে জানো তো এতিয়া মেইন কথা হ'ল যে মানে মই কিয় ইউটিউবত আহিলোঁ মানে ইউটিউবত ভিডিঅ' বনোৱা কেতিয়াৰ পৰা ভাবিলোঁ মানে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ চ' যোৱা বছৰ ক'লোৱে যে 23 ফেব্ৰুৱাৰীৰ পৰা মই ভিডিঅ' দিয়া আৰম্ভ কৰিছিলোঁ তো প্ৰথম কথা হ'ল ইউটিউবত অহাৰ মোৰ বাইদেউ মানে চিকুৰ মাক চিকুকটো আপোনালোক সকলোৱে এতিয়া জানেই আৰু বাইদেউকো দেখিছেই তথাপি মানে সিৰ নামটো কৈ পেলাই ক'লোঁ চিকুৰ মাক মোৰ জেঠীমাৰ ছোৱালী মানে মোৰ বাইদেউ হয় তাই মানে ইউটিউবত ভিডিঅ' দিছিল কেইদিনমান আৰু তাই বাবুৰ লগত থাকে কাৰণে এতিয়া মানে দিব পৰা নাই লাহে লাহে তাইও ভিডিঅ' দিয়া আৰম্ভ কৰিব নিশ্চয় তো তাইক ভিডিঅ' এডিট কৰি দিছিলোঁ কিবা কিবি অকণমান শিকাই দিছিলোঁ তো তাই ক'লে যে তই ইমানখিনি জান তয়ে দেখোন মানে ভিডিঅ' দিয়া আৰম্ভ কৰিব পাৰ আৰু তেতিয়া মোৰ প্ৰথম উত্তৰ আছিল যে নাই মই নোৱাৰোঁ মোৰ দ্বাৰা নহ'ব মানে কথাটো হ'ল ভিডিঅ' এডিট কৰিব পাৰিম দিবও পাৰিম কিন্তু এই যে কথা যে আপোনালোকৰ লগত কৈ আছোঁ জানেনে কেইটা মানে ভিডিঅ' মই এতিয়ালৈ বনালোঁ মানে কথা ক'ব বহুত টান পাওঁ মানে কথাখিনি ক'ব মই নাজানো তো মানে সেইটোৱে তাইক কৈছিলোঁ যে কথা ক'ব নাজানো মানুহে ভাল নাপাব শুনি পেলাই আৰু কিনো ভিডিঅ' বনাম তো তাই কৈছিল কি কৰিয়ে জানা হবি কথা পাতিলেহে কথা ক'ব জানা হবি এনেকুৱা আৰু যিহেতু মানে ইমান কথা নাপাতোঁ মই কাৰো লগত মানে লগৰখিনিৰ কথা বেলেগ আৰু যাৰ লগত ফ্ৰী আবুল তাবুল কিবা কিবি কৈ দিওঁ কিন্তু মানে এনেদৰে মই কথা ক'ব মানে বহুত টান পাওঁ তো মানে বায়ে যেতিয়া মানে কথাখিনি মোক ক'লে তেতিয়া মই ভাবিলোঁ যে এতিয়াতো ডিগ্ৰীটো কমপ্লিট হ'ব তাৰপিছত কেইদিনমানতো এনেই থাকিম ভিডিঅ'য়ে বনাওঁ নেকি এনেকৈ আৰু ভাবিলোঁ তাৰপিছত মই ঘৰত মা আৰু দেউতাক ক'লোঁ কথাটো মাতো বুজি নাপায় এনেই কেতিয়াবা কিবা ভিডিঅ' দেখাওঁ আৰু আমি কিন্তু ইমান ভালদৰে নাজানে এইবিলাক তাৰপিছত দেউতাই তেতিয়া নতুন ফোন লৈছে আৰু দেউতাই মানে পূৰা ইউটিউবে চাই থাকে তো মানে মই দেউতাক ক'লোঁ যে দেউতা এনেকৈ ময়ো ইউটিউবত ভিডিঅ' বনাম দেউতাই ক'লে যে কি ভিডিঅ' বনাবি মানে কি দেখাবি এনেকৈ তাৰপিছত মই ক'লোঁ তাকে ভাবি আছোঁ যে কি দেখাম কিবাটোতো লাগিল এনেতো মানে চেনেল এটা খুলিলোঁ যি পাই তাকেতো দিব নোৱাৰোঁ তাৰপিছত দেউতাই ক'লে যে কিবা কিবি যে বনাই থাক সেইবিলাকে দিবি নেকি তো মানে মই ভাবিলোঁ যে কিবা কিবি বনাই থাকোঁ সেইবিলাকে দেখাম আৰু যিহেতু ময়ো অলপ চলপ মানে এইবিলাক ভ্লগ কিবা কিবি চাই থাকোঁ তো পাৰি দেখোন এইবিলাকতো বনাব পাৰি এনেকৈয়ে কথা ক'ব শিকিম এনেকৈয়ে মানে অকণমান সাহসটো হ'ব কিন্তু মা আৰু দেউতাই মানে খুব ভাল পাইছে কথাটো জানি যিহেতু বুজায়ো দিছোঁ তাৰপিছত দেউতায়ো আইডিয়া দিলে যে এনেকৈ বনাবি তাৰপিছত মই সৰু আৰু বিজিতক কথাটো ক'লোঁ আৰু সিহঁতেও কৈছে যে বনাব পাৰ এতিয়াতো এনেই থাকিবি কিবা কিবি এনেকৈ তো মানে ইউটিউবত ভিডিঅ' দিয়াৰ আঁৰৰ কাহিনীটো এইটোৱে বায়ে প্ৰথমতে কৈছিল তাৰপিছত এনেকৈ ঘৰৰ মানুহ সুধিলোঁ বিজিতক সুধিলোঁ সিও মানে ফুল ছাপোৰ্ট কৰে আৰু দেই যোৱাকালি
মানে আছিল যে মানে মোৰ চেনেলটোৰ বাৰ্থডে তো মানে পাহৰিছিলোঁৱে মানে বহুত দিন আগতে মনত আছিল ভাবিছিলোঁ অকণমান কিবা এটা চেলিব্ৰেট কৰিম আৰু সৰুকৈয়ে কিন্তু মানে কিবা অকণমান প্ৰব্লেম হ'ল আৰু সেনেকৈ মানে মই পাহৰি গৈছোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে মানে মোবাইলটো চেক কৰাৰ এটা অভ্যাস হৈছে উঠিয়ে মানে হাতত প্ৰথমে মোবাইলটোহে পৰে তো সেনেকৈ মানে হোৱাটছআপ চেক কৰোঁতে বিজিতৰ এটা মেছেজ পালোঁ আৰু সেই মেছেজটো পাই পেলাইহে তাৰমানে মোৰ মনত পৰিছে যে আজি এবছৰ হ'ল আৰু তেতিয়া মই কলেজত পঢ়ি আছিলোঁ নহয় তাৰ বাবে মানে লগৰখিনিও মানে এনেকুৱা ছাপোৰ্ট কৰিছে মানে ডিপাৰ্টমেণ্টৰখিনি বিশেষকৈ কাৰণ ডিপাৰ্টমেণ্টটোতে বেছিকৈ থাকিছিলোঁ তো সিহঁতে মানে কৈছিল যে এনেকৈ ভিডিঅ' বনাবি তেনেকৈ ভিডিঅ' বনাবি লং ভ্লগ বনাইছ যদি তাৰ পৰা শ্বৰ্ট এটা বনাবি এনেকৈ আৰু তাৰপিছত ছোৱালীখিনিতো কৰেই ল'ৰাখিনিও মানে ফেয়াৰৱেলৰ ভিডিঅ'ত দেখিছে মই মোৰ ফোনত আধা ভিডিঅ' কৰিছোঁ আৰু লগৰ এজনৰ তাতে মানে আধা কৰিছোঁ তেনেকুৱা ধৰণৰ মানে ছাপোৰ্ট পাইছোঁ মানে এতিয়ালৈ কোনেও মানে ঠাট্টা কৰা নাই বা কোনেও ছাপোৰ্ট নকৰাকৈ থকা নাই মানে এতিয়ালৈ মই সকলোৰে ছাপোৰ্ট পাই আছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে ছাপোৰ্ট মই পাই থাকিম এনেদৰে মানে ঘৰৰ মানুহখিনি ওচৰ চুবুৰীয়া লগৰ গোটেইখিনিৰ যেতিয়া ছাপোৰ্ট পাইছোঁ নহয় সঁচা কৈছোঁ বহুত ভাল লাগিছে আৰু তাৰ বাবে আপোনালোক সকলোকে বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ তো মানে এতিয়া ভিডিঅ'টোত মই কি ক'লোঁ মই একো নাজানো মানে মনৰ কথা ক'ম বুলি কৈছোঁ নহয় তো মনৰ পৰা যি ওলাই আছে সেইখিনিয়ে ক'লোঁ পিছে এতিয়া মই ভিডিঅ'টো এইখিনি কৰোঁতে মোৰ আধা ঘণ্টাতকৈ বেছি গুচি গ'ল আৰু এতিয়া মানে মাহঁতে নামত গৈছে মাহঁত আহি পাবই হৈছে মোক অকণমান ভাত আঞ্জাৰ মানে ব্যৱস্থা কৰিব দিছে মই এতিয়া কৰোঁ নহ'লে আহিলে মানে এনেকুৱা গালি খাম তো মানে দেখাই থাকিম আপোনালোকক চাই থাকিব দেই আৰু এয়া মই আহিলোঁ বনাবলৈ দালি বনালোঁ আৰু মানে বনাম আৰু কি বনাওঁ মায়ে আহি পালে মায়ে বনাব মোক দালিখিনি বনাই থ'ব দিছিল আৰু আজিকালি মানে মই বহুত ভাল হৈছোঁ মই পানী খাই থাকোঁ আজিকালি নহয় মানে যেতিয়াৰ পৰা ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মানে মই আপোনালোকক দেখাবৰ কাৰণে যেতিয়া মানে পানী বটলটো হাতত লওঁ ন তেতিয়াৰ পৰা মানে ভিডিঅ' নবনালেও ভাবোঁ যে ভিডিঅ'ৰ কাৰণেহে কিয় পানী খাওঁ এনেও পানী খাচোন পানী খালে মানে চব ভাল হ'ব চুলিকেইডাল যে অৱস্থা নোহোৱা তো চুলিকেইডাল ভাল হ'ব বাকী বাৰু বাদ দিলোঁ তো সেইকাৰণে মানে আপোনালোকে খাই থাকিব পানী যোনে খায় সেইটো ভালেই কিন্তু যোনে নাখায় আপোনালোকক কৈছোঁ অভ্যাস কৰক পানীটো মানে আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট বুজিছেনে বাহ মই জ্ঞান দি আছোঁ যিটো মানুহ মই নিজে পানী নাখাওঁ কিন্তু মানে এতিয়া মই পানী খোৱা অভ্যাসটো কৰিছোঁ A few moments later মা ক'ৰ পৰা আহিলা তুমি কি আনছা ভোগ আনছা ভোগ দি মই ভোগৰ কথাই কৈ আছিলোঁ তো মই এইটো খাম বাহ কি মচন দিছাচোন ডাঙৰীয়া কি মচন দিছাচোন একদম এৰ'প্লেন মুড একেবাৰে হয় নেকি ডাঙৰীয়া নি ঠিক আছে এই দালিখিনি চম্ভাৰ মাৰ এইখিনি এই পিঁয়াজখিনি দৈ খাম অলপ পিছত খাৱাৰ সময়ত এইবাৰ নাই দালি টেষ্ট কৰি চাওঁ নিমখ অচিনে নাই চাহ মোৰ দালিত সদায় নিমখ কম হয় না দালিত নহয় চবতে মানে মই বেছি হোৱাতকৈ কমেই হওক সেনেকৈ ভাবোঁ আৰু এখেতে মানে সদায় সেইটোৱে কৈ থাকে চবতে মানে নিমখ কম আৰু মোৰ সদায় কি হয়নে নাই কেইদিন ভাত বনাইছা আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে কোনোবা দিনত দেখিছে মোৰ ভিডিঅ'ত ৰাইচ টাইপ ভ্লগ নাবনাই যিদিনাই মই ভাত বনাওঁ কাৰণ তই নাথাকলিয়ে মই ভাত বনাওঁ তই আৰু মা নাথাকলিতো ভাত বনাওঁ নহ'লে মই এনেকৈ কৰিম তই মানে তোৰ মোবাইলত ভিডিঅ'টো বনাবি মোৰ তাতে আপলোড কৰিম হ'ব আজি কথা কৈছে এখেতে আমাৰ মাজনী আজি অকণমান কথা কৈছে ন মই কেইটামান সেই আনো নৰসিংহৰ পাত আনো পকৰি বনাম কিবা অকণমান দালি চালি বদবা লাগছিল ন মানে সেনেকৈ ভাত খাই একদম মানে মজা লাগে কৰোঁ আৰু কি কৰিব দেই মায়ে ক'ত দালি চালু দিয়া নাই এনেই বেংগন কা ভাত তাই একোৱেই নাখায় তাই আলু আৰু কণীৰ বাহিৰে আৰু মাংস আৰু মাছ ন মানে আৰু তাই শাক পাচলিৰ নামত শাক পাচলি নেকি তাই মানে নাখায় শাক পাচলি তাই একোৱেই নাখায় আৰু এতিয়া খাম অকণমান ভোগ তাৰপিছত দালি মোৰ বনোৱা হ'ল আৰু বনাম এটা বিলাহীৰ চাটনি মানে আজি ট্ৰাই কৰিম আৰু কেনেকুৱা লাগে খাই পেলাই মানে দেখি আছোঁ পূৰা ইউটিউবত তো মানে কেনেকুৱা লাগে আজি বনাই পেলাই খাই চাম এতিয়া মানে অকণমান ভোগ খাওঁ আহা অকণমান ভোগ খাবা তুমি তাই ভাতত কিমান পানী লাগে সেইখিনিও মোক চাবা দে ভাবক ৰাইজ তাই মা আৰু মই নাথাকিলে তাই কি ভাত বনায়
মই আমাৰ বেছি হ'ব আন লাগছে মানে আৰু একোৱে কৰিব নোৱাৰিম খাবি না ভোগ খাবি না মই খাম মজা এইখিনি দেউতাৰ মানে দেউতাই আমাৰ প্ৰসাদ ভোগ এইবিলাক বহুত ভাল পায় তো অলপ খালোঁ মই এতিয়া মই আৰু আমাৰ এখেত যাবলৈ ওলাইছোঁ পথাৰলৈ মানে মই যাম নৰসিংহৰ পাত আনিব আৰু আমাৰ যাব খৰাজনীয়ে কি আনিবলৈ আমাৰ ঘৰাই ছাগাল আনিব যাব আৰু ঘৰতো পিছে বেয়া মিনিঙত খোৱা নাই দে এনেই আৰু জকাইছোঁ আৰু তাইক নিবা তুমি ৱাও কি প'জ দি আহিছা আমাৰ ছাগলীটোৰ নাম টুনটুন আমাৰ ছাগলীজনীৰ নাম হ'ল টুনটুন আৰু এয়া মই বগৰী খাই খাই আহি আছোঁ আৰু আমাৰ দুটা ছাগলী চানা হৈছে আৰু তাৰে এটাৰ নাম কলা মুনমুন মানে এটা কলা আৰু এটা বগা আৰু এটাৰ নাম মানে বগা মুনমুন কলা মুনমুন আৰু বগা মুনমুন আৰু ভায়েকটোৰ নাম হৈছে টুনটুন টুনটুন ডাঙৰ খাই বা সুধি আছে তাই যে কৈ আছে মানে আজি মই মোৰ পৰিচয়ৰ লগত আমাৰ ঘৰৰ ছাগলীকেইটাৰ পৰিচয় আপোনালোকক দিয়া হ'ল এইটো না টুনটুন দিছ ইজ আমাৰ টুনটুন দিছ ইজ আমাৰ টুনটুন মাতাৰ লগে লগে কি চাইছে সি তোৰ দৰে খাই আছে টুনটুনে তই যেনেকৈ খা এই অলপমান জুম কৰি দেখাম নেকি এই জুম কৰিব পৰা নাই মই মানে কি হৈছে জানা না এডাল মই লৈ আছোঁ ৰাইজ এডালক কি কৈছিল দৰাস এডালত ধৰি মানে মই জুম কৰিব নোৱাৰোঁ এতিয়া কিয়া টুনটুন 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 আজিৰ ভিডিঅ'টোত যদি আপোনালোকে অকণমান ফটো আমি বেছি পাই আছে তাৰ বাবে মোক ক্ষমা কৰিব মানে যিহেতু আজি মানে একো প্লেনিং কৰা নাছিলোঁ আমি হঠাৎ ভিডিঅ'টো বনালোঁ তো আজি আমাৰ সৰুৱে অকণমান মুখ মেলিছে কথা কৈছে তো অকণমান মানে অলপ ফটো আমিটো বেছি হৈছে মানে ৰিয়েল আৰু তো মানে আজি ৰিয়েল হৈছে আৰু মানে সদায় বাৰু হয়েই কিন্তু আজি মানে মই কাট কৰা নাই আৰু যি ওলাই আছে সেয়ে কৈ আছোঁ ন মা আৰু এতিয়া মানে মায়ে ভাত বনাই আছে ইফালে আৰু ভাজি বনাই আছে কিবা তাৰপিছত মই এটা চাটনি বনাম সেই চাটনিটো আপোনালোকক দেখুৱাম মানে কিহৰ চাটনি আৰু চাটনিটো মানে কেনেকৈ বনাম সেইখিনিও আপোনালোকক দেখুৱাম এয়া লৈছোঁ বিলাহী দুটা এনেকৈ কাটি লৈছোঁ গোল গোলকৈ এইফালে আধা ফাল পিঁয়াজ জলকীয়া এটা আৰু এটা শুকান জলকীয়া ল'ম আৰু এয়া নেহুৰ আৰু এয়া নৰসিংহৰ পাত আৰু অকণমান ধনিয়া দিম চাগে আৰু এইফালে মায়ে বহাইছে তৰকাৰী উৰহি ৰঙালাও মটৰ আলু আৰু বন্ধাকবি আৰু উৰহিক কওঁ আমি অৰহি আৰু এইফালে এতিয়া মই এইখিনি মানে বহাই দিম এইখিনি যে বিলাহী পিঁয়াজ এই গোটেইখিনি ভাজি পেলাই মানে ঠাণ্ডা হোৱাৰ পিছত সেইখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম আৰু আপোনালোকে এবাৰ এনেদৰে বনাই চাব কেনেকুৱা মানে পাই খাই পেলাই মানে আমিও আজি ফাৰ্ষ্ট টাইম খাই পাম তই খাবি না কি চাটনিটো তাই আৰু কোনখন দেশত বা থাকে ইমান কি কি বুকি আছোঁ তাই কি চাটনি বোলে কি চাটনি এই বনাম ইটান মানে তাই ইমান নাখায় বিলাহীৰ মানে আঞ্জা খায় ন বিলাহীৰ আঞ্জা খায় কিন্তু মানে বিলাহীৰ আঞ্জা নহয় ৰসটো খায় নাজানো আৰু কি খায় এতিয়া মই এইখিনি মানে গোটেইখিনি ভাজি লওঁ তাৰে পিছত আৰু ইয়াত নিমখ দিম অকল নিমখ দিম বেলেগ একো নিদিওঁ হালধি জিৰাৰ গুড়ি কিবা কিবি এইবিলাক নিদিওঁ চাটনিত ভাল নালাগিব তো মানে অকল নিমখ দিম বাকী এয়া দুটা জলকীয়া লৈছোঁ বেছি জ্বলা খাব নোৱাৰোঁ যিহেতু আৰু এয়া নেহুৰ সেয়াই আৰু বেলেগ একো কাম নাই ইয়াত নিমখ মই কমকৈ দিওঁ কাৰণ বেছি হ'লে কি হ'ব তো মানে কম হ'লে আৰু দিব পাৰিম ন তো সেইকাৰণে এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লওঁ আৰু এইখিনি এতিয়া হৈ আছে আৰু এইখিনি আপোনালোকে অকণমান দহি যোৱাৰ দৰে হোৱালৈ ভাজিব মানে অকণমান আৰু মোৰ হোৱা নাই অলপ দহা যেতিয়া হ'ব তেতিয়া এইখিনি ওলাই থ'ব তাৰপিছত ঠাণ্ডা হ'লে মিক্সিত পিচি ল'ব এতিয়া আমি ভাত খাওঁ মোৰ গোটেইখিনি বনোৱা হ'ল আপোনালোকক দেখুৱালোঁ আৰু সঁচা কৈছোঁ মানে চাটনিটো
মজা, একদম মজা। ইয়াত অকণমান আপোনালোকে যদি নেমু চেপি দিব খোজে দিব পাৰে। আমাৰ বিলাহীকেইটা টেঙা আছিল সেইকাৰণে নিদিলোঁ। কিছুমান বিলাহী যে মিঠা থাকে, তো মানে বেছি টেঙা নাথাকে, সেইখিনিত আপোনালোকে নেমু টেঙা নহ'লে বা তেতেলী দিব পাৰে, তেতিয়া আৰু বেছি ভাল লাগিব টেঙা টেঙা। তো এয়া মোৰ ভাত ভাজা, মানে ভাত দালি, এইফালে অকণমান তৰকাৰী, এয়া শাক ভাজা, তাৰপিছত এইখিনিত চাটনিখিনি। তো এতিয়া আমি খাওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই। তো এতিয়া আমি ভাত তাত খাই উঠিলোঁ আৰু দেউতা আহিল অফিচৰ পৰা, অকণমান বজাৰো আনিলে, সেইখিনি অকণমান ঠিক ঠাক কৰি থ'লোঁ। মানে শিৱৰাত্ৰি আহি আছে নহয়, পৰহি, তো মানে অকণমান কিবা এটা বনাম, তাৰ বাবে কিবা কিবি অকণমান দেউতা আনিলে, মানে দেউতায়ে মানে মোক আইডিয়াটো দিছে বনাবৰ কাৰণে। আৰু এতিয়া এয়া খাম তামোল। আছা না সৰু, ক'ত গেলি? মানে যোৱাকালি আমাক দেউতাই এটা বস্তু শিকাইছে। কি শিকাইছে মই আপোনালোকক জনাম, কিন্তু তাই ক'ব প্ৰথমতে। কি শিকাইছিল দেউতাই কালি আমাক? তামোল খাবা। আমাক তামোল খাব শিকাইছিল। মানে কবি না কথাটা? মানে আমি পাণ কমকৈ লওঁ, চিকুট লওঁ। চিকুট ৱাও। মানে আমি একদম পাণ কমকৈ লওঁ আৰু তামোলখন মানে ডাঙৰকৈ লওঁ বা 2খন লওঁ। তো মানে দেউতাই আমাক শিকাই আছিল যে পাণ বেছিকৈ ল'ব লাগে, তেতিয়াহে সৎ পাবি বোলে। আৰু মই আগতে ইমান নাখাইছিলোঁ। এতিয়া মানে তামোল প্ৰেমী হৈ গৈছোঁ, তামোলী হৈ গৈছোঁ। মানে আমাৰ গোটেই পৰিয়ালটোত আইতা চবতকৈ বেছিকৈ মানে তামোলী আছিল। তাৰপিছত খুৰা, দেউতা, তাৰপিছত এতিয়া মানে সৰুও খায়। আৰু এতিয়া ময়ো হৈছোঁ, মানে ইমানেই তামোল ভাল পোৱা হৈছোঁ নহয়, মানে থাকিবই এয়া। বাকী এতিয়া আৰু বৰ বিশেষ তেনেকুৱা মানে আপোনালোকক দেখুৱাব লগা নাই। অকণমান সময় ঘৰতে আছোঁ। A few minutes later. তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল ভিডিঅ' অতি সোনকালে আনি আছোঁ। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'সমূহ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আহোঁ।